हेलो फ्रेंड्स PS ब्लग्स मैं पूर्णिमाय आपनलोकলৈ আকৌ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে শেষলৈ চাব বুলি। আজিৰ ৰেচিপিটো হ'ল ব্ৰইলাৰ চিকেন তেল নোহোৱাকৈ। মাংসখিনি মই ধুই ৰাখি দিছোঁ। মাংসখিনিত এতিয়ালৈ মই একো মছলা নিমখ হালধি একো এড কৰা নাই। মাংসখিনি বনাবৰ কাৰণে লৈছোঁ মই বিলাহী দুটা পিঁয়াজ তিনিটা আদা নহৰু জলকীয়া। তাৰ লগত লৈছোঁ মই লাই শাক আলুখিনি মই কাটি লৈছোঁ। লাই শাক মই কাটিম। মছলা লৈছোঁ জিৰাৰ গুড়ি কাশ্মীৰী মিৰ্চ আৰু জালুক। আদা নহৰুৰ পেষ্টটো মই বনাই লৈছোঁ। লগতে মই কেৰাহী বহাই দিছোঁ। মাংসত অলপমান তেল আছিল, সেইখিনি মই আগতে কেৰাহীত ফ্ৰাই কৰি লৈছোঁ। অলপ টাইম ফ্ৰাই কৰাৰ পিছত ইয়াৰ পৰা তেলটো ওলাইছে। তাৰ পিছতে মই আদা নহৰু বিলাহী পেষ্টটো ইয়াতে এড কৰিছোঁ। লগে লগে মই মছলাখিনিও এড কৰিছোঁ। নিমখো এড কৰি দিছোঁ। জালুকৰ গুড়ি এতিয়ালৈ মই এড কৰা নাই। ল' ষ্টিমত এইখিনি মই ঘনাই লৰাইছোঁ। যিমানে ল' ষ্টিমত ঘনাই লৰাই সিমানেই মাংসৰ সোৱাদ বেছিয়ে হয়। এনেকেই বাৰে ঘনাই লৰাই মই এনেকুৱা যেতিয়া ডাঠকৈ হৈছে অলপ লৰাই আছোঁ। এয়া এতিয়া মোৰ মাংসৰ মছলাখিনি ডাঠ হৈ গৈছে। এতিয়া মই ইয়াতে মাংসখিনি এড কৰিম, আলুখিনি এড কৰিম। কালাৰ দেখিছে ইমান ধুনীয়া হৈছে। এয়া এতিয়া মই মাংস আলু এড কৰিছোঁ। এইখিনি ভালকৈ লৰাইছোঁ, ভালকৈ ঘনাই মছলাখিনি মাংসৰ লগত ধুনীয়াকৈ মিলাই। মাংসখিনি বহুত টাইম এনেকৈ ভজাৰ পিছত মাংসখিনি এটা ধুনীয়া স্মেল কালাৰ আহে, খুব ভাল লাগে। তাৰ পিছতে মই জালুকৰ গুড়িখিনি এড কৰিছোঁ। এয়া মাংসৰ কালাৰ কি ধুনীয়া কালাৰ। কোনে এনেকৈ খাই জনাবচোন কমেণ্ট বক্সত। আৰু যিসকলে খোৱা নাই এনেকৈ বনাই খাই চাবচোন, বহুত টেষ্টি লাগে খাই। তেল নোহোৱাকৈ এনেও আমাৰ কাৰণে বহুত ভাল। খালে তেল মাংস দি খালে আমাৰ ক্ষতি হয়। তাৰ লগতে মই এতিয়া মাংসখিনি বহুত টাইম ফ্ৰাই কৰাৰ পিছত মই লাই শাকখিনি এড কৰি দিছোঁ। গৰমত বিশেষকৈ মাংস এনেকৈ খাই সোৱাদ লাগে, কম মছলা তেল নোহোৱাকৈ। মোৰ ভিডিঅ'টো চাই কোনে ভাল পাইছে কমেণ্ট বক্সত জনাবচোন। আৰু যদি মোৰ কিবা ভুল হৈছে ভিডিঅ'টোত কমেণ্ট বক্সত জনাই দিবচোন, মোৰ সুবিধা হ'ব। অলপ টাইম ফ্ৰাই কৰাৰ পিছত মাংসখিনিত মই গৰম পানী ইয়াতে এড কৰি দিছোঁ। বহুত ধুনীয়া কালাৰ আহি গৈছে। হালধি দিয়া নাই কাৰণে মই ইয়াতে কাশ্মীৰী মিৰ্চ মছলা ইয়াতে এড কৰিছিলোঁ, কৈছোঁৱেই আপোনালোকক। মাংস আধা আধি হৈয়ে গৈছে। আৰু 5 মিনিটমান পিছত মই মাংসটো মোৰ ৰেডি হৈ যাব। যিসকলে মোৰ ভিডিঅ' চাই আছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিলোঁ। মাংস ৰেডি হৈয়ে গ'ল। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। আৰু যদি ভাল পাইছে প্লিজ এটা কমেণ্ট কৰিবচোন। এয়া আজিৰ মাংস ৰেচিপি মোৰ ৰেডি তেল নোহোৱাকৈ। আকৌ নতুন ৰেচিপি লৈ আহি বুলি আশা কৰিছোঁ। আজিলৈ বাই বাই।